हेलो एवरीवन আজিৰ এই ভিডিওটো বহুত বেছি এক্সাইটেড ভিডিও আপোনালোকে সকলোৱে গমে পালে যে এসএসসি জিডি ৰিজাল্ট দিলে তাৰে ভিতৰত মই এজন ক্যান্ডিডেট আছিলো যি নেকি এসএসসি জিডিৰ এক্সামত পাস কৰিছিল এতিয়া বাকিখিনি পিছত কৈ আছো ৰিজাল্ট কি হ'ল ৰিজাল্ট কি হ'ব কিন্তু এই ভিডিওটোত কেইটামান আপোনালোকক গুৰুত্বপূৰ্ণ কথা কোৱা হ'ব লগতে কেইজনমান মানুহক মানে আপোনালোকৰ ওচৰে পাজৰে থকা কেইজন মানুহক এম কৰি এই ভিডিওটো বনোৱা হৈছে এসএসসি জিডি ৰিজাল্ট দিয়াৰ লগে লগে বহু লৰা ছোৱালীয়ে পাস কৰাৰ লগে লগে বহুতে ভালে পাইছে সকলোৰে মনত শুনিব পাইছে যে ইমান কষ্ট কৰি চাকৰিটো পালে সকলোতকে কাটঅফটো কম গৈছে বিএসএফত আমাৰ অসমৰ বৰ্তমান লৰাৰ বাবে এসসি হক ইডব্লিউএস হক সকলোৰে বিএসএফত কম গৈছে আৰু আপোনালোকে কোনটো পোষ্টত পাইছে কমেন্টত জনাব আৰু আপোনাৰ ওচৰে পাজৰে লৰাজন পোৱাৰ লগে লগে হয়তো বহু লৰাই মানে এটা নতুন লেভেলত যাব কাৰণে আৰম্ভ কৰিছে যে এই কম বয়সতে চাকৰিটো পালে আমিও চেষ্টা কৰিব লাগে তেনেকুৱাকে আপোনালোকৰ মনত নিশ্চয় এটা উৎসাহ আহিছে হেইটো এটা পজিটিভ উৎসাহ আৰু হেইটো সকলো লৰা ছোৱালীৰে আহিব লাগে কাৰোবাক দেখি যদি আপোনালোকে জ্বলন ফিল কৰা নাই আপুনি যদি বেছি এক্সাইটেড হৈছে যে মই এবাৰ দৌৰিছিলো এতিয়া দুবাৰ দৌৰিম মই 1 ঘণ্টা পঢ়িছিলো এতিয়া মই 2 ঘণ্টা পঢ়িম হেইটো এটা হৈছে পজিটিভ ওয়ে হেইটো যদি কৰিব পাৰিছে আপোনালোকৰ বাবে বহুত বেছি ভাল কাৰণ আহি থকা বুৰত আপোনাৰ ষ্টেটাসো হোৱাটছআপত যাব ৰখি আছে আৰু যদি আপোনালোকে এইটো ভাবিছে যে হেই লৰাজনে দেখোন একো কষ্ট কৰা নাছিল হেই লৰাজনে দেখোন এনেকৈ চাকৰিটো পালে হেইটো কেতিয়াও নাভাবিব এটা চাকৰি পোৱাৰ পিছত এজন লৰাৰ বহু কষ্ট সহ্য দুখ ঘুমাই থাকে সেই বস্তুটোত আপোনালোকে প্লিজ কেতিয়াও জ্বলন ফিল নকৰিব কাৰণ সেই লৰাজনে গম পায় যে ইমান ৰ'দত 5 কিলোমিটাৰ কমপ্লিট কৰাটো সহজ কথা নাছিলে লাখ লাখ লৰাৰ মাজত ৰিটেন টেষ্টত পাস কৰাটো সহজ কথা নাছিলে যদিহে আপোনালোকে আগৰ পৰাই অলপমান মানে প্ৰিপেয়াৰ হৈ আছিল তেতিয়া বেলেগ কথা যেনেকৈ মই এক্সামটো দিব গৈছিলো মানে কোনো ধৰণৰ প্ৰিপাৰেচন নাছিল আগতে যিখিনি জানিছিলো সেইটোক লৈ পৰীক্ষাটো দিব গৈছিলো আৰু যিটো নাম্বাৰ পাইছিলো সেই নাম্বাৰটোতে মই পাস কৰিছিলো মানে আমাৰ অসমৰ যেটো কাট অফ গৈছিলে তাতকে অলপ বেছি আছিল নাম্বাৰ 49 গৈছিলে তাৰ পিছত মোৰ এনসিসি হৈছিলে সেই নাম্বাৰটো মিলাই মোৰ 58.2 হৈছিল তাৰ পিছত মেডিকেলৰ যেটো কাট অফ আহিল সেইটো গল 59 মানে মই তাতে ৰখি গলো গতিকে মোৰ ৰিজাল্টটো আপোনালোকে এতিয়াতে পালে আৰু যদি মই যদি নৰমালাইজেশন নাম্বাৰ পালো হয় 5 বা 6 তেতিয়া হলে 64 প্লাস থাকিলে হয় আৰু তেতিয়া মই আৰামছে বিএসএফত পালো হয় কিন্তু এইটো পালো হয় বুলিহে ক'ব পাৰিম কিন্তু পাম যে এইটো 100% নহয় কাৰণ মেডিকেল কি হৈ যায় কোনো নাজানে কাৰণ আজিলৈকে মই মেডিকেলতে যিমানবাৰ ফেল কৰিছো মেডিকেলতে ফেল কৰিছো গতিকে মেডিকেলটো লাকৰ ওপৰতো ডিপেন্ড কৰে বাকি যি নহওক আপোনালোকে যিখিনি পালে সেইখিনি কংগ্ৰেচুলেশ্যন থাকিল আৰু কিছুমান লৰাই চাকৰি পোৱাৰ পিছত বহুত বেছি লেভেল দিয়ে দেখা যায় কিছুমানে মাতিব ইচ্ছা নকৰে কিছুমানে আকৌ মোক আজি ৰাতিপুৱাৰ পৰা নিজে ফোন কৰিছে যে মোৰ নামটো আহিল কিছুমানে লগত থাকিও ফোন নকৰে গতিকে আপোনালোকে তাতে মানুহক চিনি পাই যায় বাকি যি নহওক কিছুমানে আকৌ মানে বহুতক সহায় কৰাৰ পিছতো বেলেগৰ ওচৰত বদনাম গাই ফুৰে ধৰি লৈছো আপুনি এজন লৰাৰ লগত দৌৰি আছিল সেই লৰাজনে চাকৰি পালে কিন্তু পাৰিলে আপোনাৰে বদনাম কৰিব আপোনাৰে বেয়া গুণ গাব হেনেকুৱা লৰাও আপোনালোকৰ লগত থাকে আমাৰ লগত আছে মোৰ লগত আছিল মোৰ লগত আছে গতিকে হেনেকুৱা লৰাও আমি লগ পাইছো গতিকে আপোনালোকে যিখিনি লৰা চাকৰি পাইছে আজি ষ্টেটাসটো তেওঁলোকৰ দিছে আহা যেটো ৰিকুইৰমেন্ট আছে হেইটোৰ ষ্টেটাসত জানো আপোনালোকৰ ফটো যায় সেই কথাটো গুৰুত্ব দিব আৰু আপোনালোকৰ জানো ৰিজাল্টটো পাব কাৰণে কমেন্টত মোৰ তাত আহে যে মই বিএসএফত পালো মই এআৰত পালো মই আইটিবিবিত পালো মই সিআৰপিএফত পালো সিএসএফত পালো এসএসবিত পালো এইখিনি যদি আপোনালোকে কমেন্ট কৰে তেতিয়া মোৰ বহুত বেছি ভাল লাগিব হয়তো মই আপোনালোকক পাৰ্সনালি একো সহায় কৰিব পৰা নাই কিন্তু এটা হলো ইনফৰমেশনৰ পৰা আপোনালোকে মোৰ পৰা সহায় পাইছে হেইটো মোৰ হিচাপত মই ভাবো এইটো এটা মোৰ কাৰণে বহুত বেছি ভাল আৰু আপোনালোকে আপোনালোকৰ যিবোৰে আপোনাক সহায় কৰিছে তেওঁলোকক পাহৰি নাযাব আৰু যিখিনিয়ে আপোনালোকক পুৰা কেতিয়াও আপোনাৰ ভাল হোৱাটো বিচাৰা নাছিলে সেই সকলক আপোনালোকে গুৰুত্ব নিদিলে হ'ল বাকি যে নহওক কংগ্ৰেচুলেশ্যন থাকিল যিখিনিয়ে পাইছে সোনকালে এপইন্টমেন্ট আহি আছে 30 তাৰিখে হয়তো সকলোৱে পোৱাৰ চান্স আছে গতিকে জয়নিং হ'ব আপোনালোকৰ জয়নিংও সোনকালে ৰেডি হৈ যাওক আজি ৰিজাল্ট পাইছে মানে আপোনালোকে এই সপ্তাহতে গোটেইবোৰ ৰেডি কৰক আপোনাৰ কাপোৰৰ পৰা আৰু এইকেদিন আপোনালোকে পাৰিলে অলপমান ৰানিং কৰিব শৰ্ট ৰানিং হক লং ৰানিং হক আপোনালোকে প্ৰেক্টিসটো কৰি থাকক জানো ট্ৰেনিংত গৈ আপোনালোকৰ কষ্ট নহয় বাকি ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে আপোনালোক পৰা হাৰে মই জিতুমণি জয় আই অসম মানে মোৰ মেডিকেলৰ লিষ্টত নাম নাহিলে হেইটো হ'ল মোৰ ৰিজাল্ট